হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ আৰ এডুকেশ্যন চেনেল। আজি এনেকুৱা এটা টপিক লৈ আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ। টপিকটো হৈছে ডিভিজিবিলিটি ৰুলছ, অৰ্থাৎ কোন সংখ্যা কিহেৰে হৰণ যায়, কোন সংখ্যা কিহেৰে বিভাজ্য, কোন সংখ্যা কিহেৰে কাটে। এইখন ভিডিঅ' চোৱাৰ পিছত আপোনালোকে অতি সহজে গম পাব। এইখন ভিডিঅ' চোৱাৰ পিছত আপোনালোকে লসাগু, গসাউ অংকবিলাক অতি সহজেই কৰি দিব পাৰিব। কোনো ভগ্নাংশৰ লঘিষ্ঠকৰণ অতি সহজে কৰি দিব পাৰিব, আৰু কৰি দিব পাৰিব কম্পিটিটিভ এক্সামত অহা প্ৰশ্নসমূহৰ উত্তৰ অতি সহজে আৰু অতি কম সময়ৰ ভিতৰতে কৰি দিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষ পৰ্যন্তলৈ চাই থাকক। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটি বজাই দিয়ক, যাতে মই আপলোড কৰা ভিডিঅ'সমূহ আপোনালোকে সকলোৰে আগত চাব পাৰে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 2ৰে বিভাজ্য সংখ্যা কোনবিলাক সংখ্যা 2ৰে বিভাজ্য হ'ব? যিবিলাক সংখ্যা এককৰ ঘৰৰ অংককেইটা 0, 2, 4, 6, 8 থাকে, সেইবিলাক সংখ্যাক 2ৰে বিভাজ্য হ'ব। যেনে 2, 4, 5, 6 এই সংখ্যাটোক 2ৰে বিভাজ্য হ'বনে? এই সংখ্যাটোক 2ৰে বিভাজ্য হ'ব, কাৰণ এককৰ স্থানত থকা অংকটো এই সংখ্যাটোৰ ভিতৰত এই 6টো আছে, কাৰণ এককৰ ঘৰত যুগ্ম সংখ্যা আছে। গতিকে এই সংখ্যাটো 2ৰে বিভাজ্য হ'ব। সাপোজ 2, 3, 4, 5 এই সংখ্যাটো 2ৰে বিভাজ্য হ'বনে? নহ'ব, কাৰণ এই সংখ্যাটো এককৰ স্থানত কি আছে, যুগ্ম সংখ্যা নাই। গতিকে এই সংখ্যাটো 2ৰে বিভাজ্য নহ'ব। এতিয়া আমাৰ আহিল 3ৰে বিভাজ্য হোৱা সংখ্যা। কোনবিলাক সংখ্যা 3ৰে বিভাজ্য হ'ব? সাপোজ কোনো এটা সংখ্যাৰ অংককেইটাৰ যোগফল যদি 3ৰে বিভাজ্য হয়, তেনেহ'লে সেই সম্পূৰ্ণ সংখ্যাটো 3ৰে বিভাজ্য হ'ব। যেনে 3, 4, 5 এই সংখ্যাটোক 3ৰে বিভাজ্য হ'বনে? এতিয়া চাওক, পৰীক্ষাটো কৰি চাওক। 3, 4, 5 এইটো যোগ কৰিলে 7 পাছে গুণ কিমান, 7ৰ পৰা যোগ কৰিলে কিমান হ'ব? 12। এই 12 সংখ্যাটোক 3ৰে বিভাজ্য হ'ব, 4 বাৰ যাব। গতিকে এই যে সম্পূৰ্ণ সংখ্যাটোক 3ৰে বিভাজ্য হ'ব। 3 একবাৰ 3 ইয়াতে কাটি আনিলে 4 কি হৈছে, একবাৰ যাব, আৰু 3 এতিয়া এক বাকী থাকিল, আৰু ইয়াতে কাটি আনিলে 5, 3 পুনৰ মাজত কিমান বাৰ যাব? 3, 5, 15। গতিকে আমাৰ 3ৰে বিভাজ্য হ'ব। এইখিনি আমি জানিলেই আমি অংককেইটাৰ যোগফল যদি আমি 3ৰে বিভাজ্য হয়, তেনেহ'লে এই সম্পূৰ্ণ সংখ্যাটো 3ৰে বিভাজ্য হ'ব। এতিয়া আমি পিছৰটো হ'ল 4ৰে বিভাজ্য হোৱা সংখ্যা। কোনবিলাক সংখ্যা 4ৰে বিভাজ্য হ'ব? কোনো এটা সংখ্যাৰ যদি শেষৰ দুটা সংখ্যা বা একক আৰু দশক স্থানৰ অংককেইটাৰে গঠিত সংখ্যাটোক যদি 4ৰে বিভাজ্য হয়, তেনেহ'লে সম্পূৰ্ণ সংখ্যাটো 4ৰে বিভাজ্য হ'ব। সাপোজ ধৰি লওক 2, 4, 0, 4 এই সংখ্যাটোক 4ৰে বিভাজ্য হ'বনে? হ'ব, কাৰণ লাষ্টৰ দুটা সংখ্যা 0, 4 এই সংখ্যাটোক 0টো প্ৰথমৰ 0 কোনো প্ৰয়োজন নাই, 4ৰে এইটো থাকিলেও নাই কথা নাই, নাথাকিলেও কথা নাই। গতিকে এইটো কিহৰ হৰণ যাব? একবাৰ যাব, 4, গতিকে কিমান হ'ল? 0। গতিকে লাষ্টৰ দুটা সংখ্যা অংক দুটা গঠিত সংখ্যাটোক 4ৰে হৰণ গৈছে। গতিকে এই সংখ্যাটোক সাপোজ 2404 এই সংখ্যাটোক 4ৰে বিভাজ্য হ'ব। এতিয়া আমি তাৰপিছত আছে কি 5। এই 5 সংখ্যাটো কোনবিলাক সংখ্যাক 5ৰে বিভাজ্য হ'ব বা হৰণ যাব? যিবিলাক সংখ্যাৰ
একক স্থানত 0 আৰু 5 থাকে সেইবিলাক সংখ্যাক 5ৰে বিভাজ্য হ'ব যেনেকুৱা 5ৰ ঘৰৰ নেউতা আছে 5ৰ 1 গুণ 5 5ৰ 1 গুণ 5 5 2 গুণ 10 5 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 এইটো লাষ্টত চাব প্ৰত্যেকবাৰ পূৰণ কৰিলে 5 আহিছে 5ৰ গুণিতক হৈছে 0 তাৰপিছত 5 আৰু এটা আছে কি 0 গতিকে ইয়াৰ পৰা গম পাব পাৰোঁ যে যিবিলাক সংখ্যাৰ এককৰ ঘৰত 0 আৰু 5 থাকে সেইবিলাক সংখ্যাক 5ৰে বিভাজ্য হ'ব যেনে 5 5 0 5 এই সংখ্যাটো 5ৰে বিভাজ্য হ'ব আৰু লাষ্টত কি আছে 5 আছে 5 4 0 এই সংখ্যাটো 5ৰে বিভাজ্য হ'ব কাৰণ লাষ্টত কি আছে 0 আছে 5 আৰু 0 থাকিলে 5ৰে বিভাজ্য হ'ব এতিয়া আমাৰ আহিল 6 এই সংখ্যা 6ৰে কোনবিলাক সংখ্যাক বিভাজ্য হ'ব নিয়মটো হৈছে যিবিলাক সংখ্যা 2 আৰু 3 এই উভয়ৰে হৰণ যায় সেইবিলাক সংখ্যাক 6ৰে বিভাজ্য হ'ব সাপোজ ধৰি লও 24 এই সংখ্যাটোৰ কি কৰিব লাগিব প্ৰথমতে আমাৰ 2ৰে হৰণ যাব পৰা হ'ব লাগে 2ৰে হৰণ যাবলৈ কি হ'ব লাগে আমাৰ এককৰ স্থানত থকা অংকটোৰ যুগ্ম সংখ্যা হ'ব লাগে তেনেহ'লে এই সংখ্যাটো কি হৈছে 2ৰে হৰণ যাব কাৰণ 24ৰ লাষ্টৰ সংখ্যাটো কি আছে 4 গতিকে এই সংখ্যাটো 2ৰে হৰণ যাব আৰু এই 3ৰে বিভাজ্য হৰণ নিয়মটো কি হৈছে এই সংখ্যা দুটা 2 + 4 = 6 গতিকে 6ক কি হৈছে 3ৰে হৰণ যায় গতিকে এই 24ক কি হ'ব 3ৰে 24ক 3ৰে হৰণ যাব 3 × 24 গতিকে আমাৰ এই 24ক 2ৰেও হৰণ যাব গতিকে 3ৰেও হৰণ গৈছে গতিকে এই 24 সংখ্যাটো কি হৈছে 6ৰে হৰণ যাব 4 6 গুণ 24 তাৰ পিছত আহিল 7ৰে বিভাজ্য হোৱা সংখ্যা তে 7ৰে বিভাজ্য সংখ্যা যিবিলাক সংখ্যা একক স্থানৰ অংকটোৰ লগত এক যোগ কৰি আৰু ৰিমেইনিং পাৰ্ট যিখিনি বাকি থাকে সেইখিনিৰ পৰা যদি বিয়োগ কৰা হয় যদি বিয়োগ কৰাৰ পিছত যদি সেই বিয়োগখিনিৰ পৰা যদি আমি 7ৰে হৰণ যায় তেনেহ'লে সেই সংখ্যাটো 7ৰে বিভাজ্য হ'ব তে এক্সাম্পলটো ল'লে আপোনালোকে বা আমি অনায়াসে বুজিব পাৰিম গতিকে এক্সাম্পল লৈছোঁ প্ৰথমতে আমি সৰু এক্সাম্পল লওঁ 2 21 এই সংখ্যাটো 7ৰে বিভাজ্য হ'ব নে পৰীক্ষা কৰোঁ গতিকে এইটো হ'ল প্ৰথমে এইটো কি আছে 1 পূৰণ 2 কিমান হ'ব 2 ইয়াৰ লগত আমি বিয়োগ কৰিম বিয়োগ কৰিলে হ'ব 0 7ৰে হৰণ যায় গতিকে 21ক 7ৰে হৰণ যাব এতিয়া আহিল 5 6 8 4 5 6 8 4 এইটো সংখ্যা 7ৰে বিভাজ্য হ'বনে তে চাব 5 6 8 4 এইটো 7ৰে বিভাজ্য হ'বনে এতিয়া আমি ভাগ কৰি লওঁ ইয়াক আমি 2ৰে পূৰণ কৰিম পূৰণ কৰিলে হ'ব 8 এতিয়া আমি ৰিমেইনিং পাৰ্ট যিখিনি বাকি থাকে সেইখিনিৰ পৰা আমি 8 বিয়োগ কৰিম 0 6 5 এইটোৰ পৰা যদি আমি এইটো গম নাপাওঁ তেনেহ'লে আমি আকৌ এই ওপৰৰ যিটো নিয়ম আকৌ এপ্লাই কৰিম এইখিনি আকৌ ভাগ কৰি দিয়া ভাগ কৰি দিব 0ৰ লগত কি হ'ব 2ৰে পূৰণ কৰিলে কিমান হ'ব 0 এই 0টো আহি ইয়াতে বিয়োগ কৰি দিয়া বিয়োগ কৰি দিলে কি হ'ব 56 এতিয়া 56ক কি হয় 7ৰে আৰু 56ক কি আছে 7ৰে হৰণ কি হ'ব 7ৰে হৰণ যাব গতিকে আমাৰ এই গোটেই সংখ্যাটো 5 6 8 4 এই সংখ্যাটো 7ৰে বিভাজ্য হ'ব এতিয়া চাও আমি 8ৰে বিভাজ্য হোৱা সংখ্যা কেইটা 8ৰে বিভাজ্য হোৱা সংখ্যা কিছে যিবিলাক সংখ্যাৰ একক দশক শতক এই তিনিওটা
একেলগে তিনিটা সংখ্যা তাৰমানে একক স্থানৰ অংক, দশক স্থানৰ অংক, শতক স্থানৰ অংককেইটাৰে গঠিত সংখ্যাটোক যদি 8ৰে বিভাজ্য হয় তেনেহলে সংখ্যাটোক সম্পূৰ্ণ সংখ্যাটোক 8ৰে বিভাজ্য হ'ব। যদি লাষ্টত থাকে 0 0 0 তিনিটা শূন্য থাকে তেনেহলেও 8ৰে বিভাজ্য হ'ব। সাপোজ 8ৰে বিভাজ্য হোৱা সংখ্যা সাপোজ ধৰি লও 2 4 0 4 এইটো সংখ্যা 8ৰে বিভাজ্য হ'ব না? হ'ব, কাৰণ লাষ্টৰ তিনিটা অংকৰে গঠিত সংখ্যা হৈছে 4। গতিকে আমি ইয়াক এনেকৈ লিখিব 24, গতিকে 8 3 গুণ 24, গতিকে এই সংখ্যা গোটেইখিনি সংখ্যা আমাৰ কি হৈছে 8ৰে বিভাজ্য হ'ব। এতিয়া আমাৰ 9ৰে বিভাজ্য হোৱা সংখ্যা, 9ৰে বিভাজ্য হোৱা সংখ্যা যিবিলাক সংখ্যাৰ অংককেইটাৰ যোগফল যদি 9ৰে হৰণ যায়, 9ৰে বিভাজ্য হয় তেনেহলে সংখ্যাটোক সম্পূৰ্ণ সংখ্যাটোকো 9ৰে বিভাজ্য হ'ব। গতিকে ধৰি লওক 2 7 2 7 এই সংখ্যাটো 9ৰে বিভাজ্য হ'বনে? হ'ব, কাৰণ এই সংখ্যাকেইটাৰ যোগফল 2 7 প্লাছ 2 7 সংখ্যাকেইটা কি হ'ব 9 9 18, কাৰণ 18 কি হৈছে 9ৰে হৰণ যায়। গতিকে 2 7 2 7 এই সংখ্যাটোকো 9ৰে বিভাজ্য হ'ব। আৰু আছে কি ইয়াৰ পিছত আহিল 10, এই 10ৰে কোনবিলাক সংখ্যা বিভাজ্য হ'ব? যিবিলাক সংখ্যাৰ এককৰ ঘৰত শূন্য থাকে সেইবিলাক সংখ্যা কি হ'ব 10ৰে বিভাজ্য হ'ব। যেনে 5 0, এইটো 5 0 5 0 5 5 0 এই সংখ্যাটো কি হৈছে 10ৰে বিভাজ্য হ'ব। 5 7 0 এই সংখ্যাটো 10ৰে বিভাজ্য হ'ব। 4 4 5 0 এই সংখ্যাটো 10ৰে বিভাজ্য হ'ব। এনেকুৱা সংখ্যা যিবিলাক সংখ্যা লাষ্টৰ সংখ্যাটো শূন্য থাকে সেইবিলাক সংখ্যা 10ৰে বিভাজ্য হ'ব। গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম 11ৰ পৰা আৰম্ভ কৰিম। যিসকল বন্ধু বান্ধৱে মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক। যিসকল বন্ধু বান্ধৱে মোৰ ভিডিঅ'সমূহ এতিয়ালৈকে চাব পৰা নাই, থেংক ইউ। জয় আই অসম।